এটা ভয়ংকৰ ঘটনা যেটো ঘটনা শুনিলেই আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। এখন চলন্ত বাহনত মাতৃক দলবদ্ধ যৌন নিৰ্যাতন চলাই চলন্ত বাহনৰ পৰা দলিয়ালে 10 বছৰীয়া শিশুক। এই গাৰ নোম শিয়ৰি উঠা ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ আহমেদাবাদ ঘাইপথত কেব চালকৰ কেইটামান চলন্ত গাড়ীতেই এগৰাকী মহিলাক দলবদ্ধ যৌন উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাইৰ আহমেদাবাদ ঘাইপথত কেবৰ পৰা দলিয়াই দিয়াৰ ফলত এটি 10 বছৰীয়া কন্যা শিশুৰ মৃত্যু হয়। ইয়াৰ পিছতেই এই ঘটনাৰ সন্দৰ্ভত মাণ্ডৱী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে অপৰাধীসকলৰ অনুসন্ধান চলাই আছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট আছাম 24।